নমস্কাৰ, মই নিখাৰাণী ঠাকুৰে। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চিকলেছ গেলেৰী। আৰু দেখি গম পাইছে যে আজি মোৰ সৈতে কোন আছে। মোৰ সৈতে আছে কি বুলি ক'ম এতিয়া মই চিৰঞ্জিত কাশ্যপ। দেখি হয়তো আপোনালোকে চিনি পাইছে। কি ক'ব? খুব ভাল লাগিল প্ৰথম কথা, আৰু প্ৰথমবাৰৰ বাবে এনি টাইম আহিছোঁ, শিখাক লগ পালোঁ আৰু খুব ব্যতিক্ৰমী এটা অনুষ্ঠান আমি পাৰ কৰিলোঁ। আপোনালোকে চাব, অহাকালি খুব ধুনীয়াকৈ আপলোড মাৰিব। আশাবাদী আপোনালোকে মৰম আশীৰ্বাদ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে যাতে। আৰু খুব তেখেতৰ কামবোৰ চাই আছোঁ, দেখিলোঁ এতিয়া আৰু দেখুৱালে খুব ধুনীয়া কথা ক'ব জনা এগৰাকী ছোৱালী আৰু ধুনীয়া অসমীয়া ছোৱালী, সেইটোৱে ভাল লাগে। আৰু মৰম দিব বুলি আশা দীঘলীয়া নকৰোঁ, চাই থাকিব এনি টাইম ইণ্ডিয়া। মোৰ মানে এনেকুৱা লগাই নাই যে আজি প্ৰথম লগ পাইছোঁ। যেতিয়া মই ফোন কৰিছোঁ আচ্ছা, প্ৰতিধ্বনিৰ বিষয়ে ক'বলৈ হ'লে যিসকলে জানে অলৰেডি জানে কেনেকৈ জন্ম হ'ল, আৰু যিসকলে ইতিমধ্যে গম পোৱা নাই তেওঁলোকক জনাইছোঁ যে এটা খুব ব্যতিক্ৰমী দল, যি দলৰ উদ্দেশ্য হ'ল অসমৰ বিভিন্ন লোকবাদ্য বিলুপ্ত পথাত যোৱা যিবোৰ লোকগীত আছে, যিবোৰ লোকবাদ্য আছে তথা লোকনৃত্য আছে, গোটেইখিনি একত্ৰিত কৰি পেলাই আমি বৰ অসমখন দেখুৱাবলৈ এটা প্ৰয়াস কৰিছোঁ। আৰু বিভিন্ন মঞ্চত অলৰেডি আমি অনুষ্ঠান কৰিছোঁ, অসমৰ বাহিৰত গৈছোঁ, ভাৰতৰ বাহিৰতো গৈছোঁ। আৰু এই বছৰ নতুনকৈ আমি নতুন ৰূপত নতুন ভাগত আমি প্ৰতিধ্বনি আগুৱাই আহিছোঁ। আশাবোৰ আপোনালোকে মৰম দিব আৰু আমাক প্ৰত্যেকখন মঞ্চত যাতে আপোনালোকে মাতে, সেইটোৱে কামনা। আৰু চাই ভাল পাব দেই। জুবিন দাৰ মোৰ এটা পৰিকল্পনা, এটা দল, দাদাৰ সপোন মোৰ লগত জড়িত হৈ আছে। মোৰ নেতৃত্বত এতিয়া বৰ্তমান গৈ আছোঁ আৰু বাকীখিনি চিনাই গ'লে চাব প্ৰতিধ্বনিৰ পৰা মাতিব আমাক কেতিয়াবা। আৰু যদি প্ৰতিধ্বনিক আপোনালোকে ওচৰৰ